কিয় বজাবলৈ দিছে তুমি যে ঘৰ আহি পালাহি কিয় 1 জানুৱাৰী বুলি মই গুচি আহিলো ছাৰ আজি 1 জানুৱাৰী মই যিটো সপোন দেখিছো সেইটো 1 জানুৱাৰীতে দেখিছো সপোন হয় ছাৰ কালি ৰাতি যে মই শুই গলো সোনকালে টোপনি গুচি গ'ল ছাৰ হয় নেকি হয় ছাৰ তাৰপিছত মই এনেকুৱা এটা সপোন দেখিছো সপোনত আপোনাৰ বহুত বেয়া হৈ গ'ল ছাৰ কি ৰাতিপুৱা যে উঠিছো মুখখন দিছে আপোনাৰ ওচৰ পাই গৈছো আপোনাৰ বেয়া দিনত যেন মোহনেহে বচাব পইচা বাকীখিনি বহি বহি পাতো আচ্ছা অ' মা কি হ'ল এই উঠা আকৌ ইয়াত বহা এই তলতে ঠিক আছে ওপৰত বহা আপুনি কৈছে কাৰণে বহিছো গোৱা এতিয়া পইচা কালি ৰাতিটো মই সপোন এটা দেখিছো অলপ সোনকালে কোৱা মোৰ দেৰি হৈছে দেই আচ্ছা পুৱা ৰাতি কমচে কম 2:15 হৈছে 2:15 হৈছে ইপিনে ঘড়ীত খিচিক খিচিক শব্দ খিচিক খিচিক শব্দ ইপিনে মই টোপনি গৈছো ইপিনে ঘড়ীত খিচিক খিচিক শব্দ ৰ'বাচোন তুমি ঘড়ী চাই টোপনি যোৱা ঘড়ীটোৱে মোৰ সপোনলৈ আহিছে সপোনত তাৰপিছতো পুৱা পুৱা বোম ফুটিছে কিয় 1 জানুৱাৰী হৈ গৈছে 2:15 তাৰপিছত মোৰ পুৱা ফূৰ্তি লাগিছে নতুন বছৰ বুলি মই আপোনাক 100 টকা খুজিছো তাৰপিছত আপুনিতো নিদিছে কিয় আপোনাৰ হাতত বোলে পইচা আছে মই বোলো কি আছে এচাইছা মানুহে আপোনাৰ হাতত 100 টকা এটা আছে তাৰপিছত মোহন কি হৈছে তাৰপৰাই সপোনটো আৰম্ভ হৈছে মোৰ এইটো কি সপোন দেখাইছে কিহৰ কাৰণে দেখুৱাইছে আজি এইটো সপোন নতুন বছৰত কিহৰ কাৰণে দেখুৱাইছে মোহন মোৰ দেৰি হৈছে বাবা সোনকালে কোৱা মই পইচাটোৰ কথা কৈছো মই কৈছো আপুনি নিদিছে মই কৈছো আপুনি নিদিছে আকৌ মই কৈছো আপুনি নিদিছে পিছত তাৰপিছত চাৰিফালৰ পৰা 4টা ভগৱান নামি আহিছে অ' মাই গড বা আহি আপুনি কি দম দিছে কি দম দিছে মোহনৰ ৰাতিপুৱাৰ ভিতৰত 100 টকা দিয় যদি দে নহলে যেন ঘৰতে গৈ ভস্ম কৰি থৈ আহিব এই যে ভয় খাইছো খালি পেটে শোৱাৰ পৰা উঠি আপোনাৰ ওচৰত পাই গৈছো বচাবলৈ চা এতিয়া যদি তেওঁলোক আহিছে আপুনি মোক 100 টকা এটা দি চাওক তাৰপিছত যেন ভগৱানৰ লগত মইহে যুঁজিম পাৰিবা আপুনি দি চাওক 20 টকাহে দিলে চা 100 টকা কৈছা 200 টকা দিছো দিছে এতিয়া ভগৱান আহিলে যেন প্ৰথম আপোনাক মাৰিছে তাৰপিছতহে মোক বিচাৰি নহয় মানে প্ৰথম মোক মাৰিবলৈ যে তাৰপিছতহে আপোনাক বিচাৰি পাইছে সেই হ'ব ভগৱান নাচে খাই যাওক খাই যাওক কিয় শিল লৈছে ভগৱান যদি বন্দুক লৈ আহে মোৰ হাততো হাতীয়া লাগিব চা পাই লওক চা দিয়ক তুমি বহা আকৌ